নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ বাইদেউ দীপাঞ্জলি দেৱী। আহাচোন আজি আমি স্বৰবৰ্ণবোৰ কেনেকৈ লিখিব লাগে তাকে শিকো। অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ৰি, এ, ঐ, ও, ঔ, অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ৰি, এ, ঐ, ও, ঔ। মই দেখুওৱাৰ দৰে তোমালোকে আখৰবোৰ লিখিবলৈ চেষ্টা কৰিবা।